নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, কাৰণ আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অসম বুৰঞ্জীৰ পাৰ্ট 4 আৰু ইয়াত আছে আহোম ৰাজত্বকালৰ 20টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন, যিকেইটা নেকি আমাৰ অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আৰু লগতে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন নকৰিলেও আমি জানি থোৱা খুবেই প্ৰয়োজন, কাৰণ যিহেতু আমাৰ অসমৰ লগতে জড়িত সাধাৰণ জ্ঞানৰ প্ৰশ্ন। তো আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পাছতে অকণমান সময় উলিয়াই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তো বলক এতিয়া আজি আমাৰ বিষয়লৈ আগবাঢ়োঁ। বন্ধুসকল, আজিৰ আমাৰ বিষয়ৰ প্ৰত্যেকটো প্ৰশ্নৰ নামত 5 ছেকেণ্ডকৈ সময় ৰাখিছোঁ। তো ভিডিঅ'টো চোৱাৰ লগতে 5 ছেকেণ্ডৰ ভিতৰত যদি উত্তৰবিলাক জানে কমেণ্টত জনাবলৈ চেষ্টা কৰিব। 1 নম্বৰত দিয়া আছে, আহোমসকল কোন গোষ্ঠীৰ লোক আছিল? উত্তৰ হ'ল আহোমসকল টাই বা মংগোলীয় গোষ্ঠীৰ লোক আছিল, যিসকল নেকি দক্ষিণ পশ্চিম ইউনানৰ মাওলুং ৰাজ্যৰ আদি বাসিন্দা আছিল। 2 নম্বৰত দিয়া আছে, অসম নামটো ক'ৰ পৰা অহা বুলি কোৱা হয়? 5 ছেকেণ্ডৰ ভিতৰত উত্তৰবিলাক কমেণ্টত দিবলৈ চেষ্টা কৰিব। উত্তৰ, অসম নামটো আহোম নামৰ পৰা অহা বুলি কোৱা হয়। 3 নম্বৰত দিয়া আছে, আহোমসকলৰ উপাস্য দেৱতা জনৰ নাম কি আছিল? আহোমসকলৰ উপাস্য দেৱতাজনৰ নাম কি আছিল? সোমদেৱ নামৰ শিলাগ্ৰহ আছিল। 4 নম্বৰত দিয়া আছে, আহোমসকলে ব্যৱহাৰ কৰা হেংদানৰ অৰ্থ কি? তো উত্তৰত কি দিয়া আছে? হেংদানৰ অৰ্থ হ'ল তৰোৱাল। 5 নম্বৰত দিয়া আছে, প্ৰায় 600 বছৰ ৰাজত্ব কৰা আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? প্ৰায় 600 বছৰ ৰাজত্ব কৰা আহোম ৰাজবংশ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিল ৰাজত্বকালৰ সময় 1228 পৰা 1268 খ্ৰীষ্টাব্দলৈ। 6 নম্বৰত দিয়া আছে, কোন চনত আৰু ক'ত চাওলুং চুকাফাই প্ৰথমে আহোমৰ ৰাজধানী পাতিছিল? 1253 চনত চৰাইদেউত চাওলুং চুকাফাই প্ৰথমে আহোমৰ ৰাজধানী পাতিছিল। 7 নম্বৰত দিয়া আছে, আহোম স্বৰ্গদেউ চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল? তো উত্তৰত কি দিয়া আছে? প্ৰায় 40 বছৰ ৰাজত্ব কৰাৰ পিছত চুকাফাৰ 1268 চনত মৃত্যু হৈছিল। আহোম স্বৰ্গদেউ চুকাফাই কিমান বছৰ দিলে? প্ৰায় 40 বছৰ। 8 নম্বৰত দিয়া আছে, বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? উত্তৰ হ'ল আহোম স্বৰ্গদেউ চুকাফাই এই দুয়োটা পদৰ সৃষ্টি কৰিছিল। 9 নম্বৰত দিয়া আছে, শিঙৰিঘৰত উঠি ৰাজপাট আৰোহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰত কি আছে? শিঙৰিঘৰত উঠি ৰাজপাট আৰোহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুডাংফা বা বামুণীকৰ। 10 নম্বৰত দিয়া আছে, স্বৰ্গোৱাত কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? উত্তৰত কি দিয়া আছে? স্বৰ্গোৱাত চুডাংফা বা বামুণীকৰে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। 11 নম্বৰত দিয়া আছে, কোন চনত আৰু কাৰ শাসনকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? 1232 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুহুংমুহুং বা দিহিঙীয়া ৰজাৰ ৰাজত্বকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল। 12 নম্বৰত দিয়া আছে, সিংহাসন আৰোহণ কৰাৰ পাছত চুহুংমুঙে এক হিন্দু নাম লৈছিল, সেই নামটো কি আছিল? সেই নামটো স্বৰ্গনাৰায়ণ আছিল। তো চুহুংমুঙক স্বৰ্গনাৰায়ণ বুলিও জনা যায়। 13 নম্বৰত দিয়া আছে, তুৰ্বকৰ বিৰুদ্ধে অসীম সাহসেৰে যুদ্ধ কৰা আহোম ৰমণীগৰাকী কোন আছিল? তুৰ্বকৰ বিৰুদ্ধে অসীম সাহসেৰে যুদ্ধ কৰা আহোম ৰমণীগৰাকীৰ নাম আছিল তেতিয়াহ'লে মৌলা গাভৰু, আৰু তেওঁ কাৰ পত্নী আছিল? ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী আছিল। 14 নম্বৰত দিয়া আছে, কোনগৰাকী আহোম ৰজাই দিখৌ নদীৰ পাৰত গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল? ৰজা শুক্লেনমুঙে
দিখৌ নদীৰ পাৰত গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল। 15 নম্বৰত দিয়া আছে অসম বুৰঞ্জীৰ কিংবদন্তি স্বৰূপ চৰিত্ৰ লাচিত বৰফুকন কাৰ সুপুত্ৰ আছিল? তেতিয়াহ'লে লাচিত বৰফুকন কাৰ পুত্ৰ আছিল? মমাই তামুলী বৰবৰুৱাৰ সুপুত্ৰ আছিল। 16 নম্বৰত দিয়া আছে দেশত পাইক প্ৰথা আৰু খেল প্ৰথা কোনগৰাকী আহোম ৰজাই প্ৰৱৰ্তন কৰিছিল? দেশত পাইক প্ৰথা আৰু খেল প্ৰথা প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিল। 17 নম্বৰত দিয়া আছে কোনগৰাকী আহোম ৰজাই জখলাবন্ধা আৰু আউনীআটীত সত্ৰ সজাইছিল? তেতিয়াহ'লে কোনগৰাকী আহোম ৰজাই? স্বৰ্গদেউ জয়ধ্বজ সিংহই জখলাবন্ধা আৰু আউনীআটীত সত্ৰ বনাইছিল। 18 নম্বৰত দিয়া আছে আনুষ্ঠানিকভাৱে প্ৰথমে হিন্দু ধৰ্মত শৰণ লোৱা আহোম ৰজাজন কোন আছিল? আনুষ্ঠানিকভাৱে প্ৰথমে হিন্দু ধৰ্মত শৰণ লোৱা আহোম ৰজাজন কোন আছিল? জয়ধ্বজ সিংহ। 19 নম্বৰত দিয়া আছে কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজসভাত অসমীয়া ভাষাৰ প্ৰচলন হয়? প্ৰতাপ সিংহৰ দিনৰ পৰা আহোম ৰাজসভাত অসমীয়া ভাষাৰ প্ৰচলন হয়। 20 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? আহোমৰ প্ৰথম বৰবৰুৱা আছিল মমাই তামুলী। তো বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবই আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা ঘণ্টাটোও দবাই দিব যাতে মোৰ আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনাৰ তাত পটককৈ যাই পায়। ভিডিঅ'টো শেষলৈকে চাবে বহুত বহুত ধন্যবাদ থাকিল।